Hi guys, welcome back to my channel. আজি মই যাব ওলাইছো গৰালৰ মনসা মন্দিৰত। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া আমি আহি পাইছো ৰাণী চাপৰিৰ শ্ৰী শ্ৰী মনসা মন্দিৰত। আৰু মাস্ক অবিহনে আমাক মন্দিৰত সোমাবলৈ দিয়া নহ'ব, তো আপোনালোকেও আহিলে মাস্ক পিন্ধি আহিব। আৰু মন্দিৰৰ টিলিঙাৰ শব্দ মোৰ খুব বেছি ভাল লাগে, হয়তো আপোনালোকেও ভাল পায়। মন্দিৰৰ পৰিৱেশটো খুব শান্তিময় পৰিৱেশ। এতিয়াৰ মন্দিৰটো দেখিবলৈ খুব ধুনীয়া, কিন্তু আৰু অকণমান নতুনকৈ বনাই আছে। আৰু যিটো নতুনকৈ বনাই আছে সেইটো দেখিবলৈ আৰু বেছি ধুনীয়া। আৰু ৱালত বহুত ধুনীয়া ধুনীয়াকৈ পিকচাৰ বনাইছে। মই আইতাজনীকৈ ভৰিখন ধুলোঁ আৰু লৈ অনা ফুলখিনিও অকণমান ধুলোঁ। এতিয়া মই ভিতৰত সোমাম, কিন্তু ভিতৰত সোমাওঁতে মই দেখাবলৈ বিচৰা নাই। আৰু দৰ্শন কৰাৰ আগতে ইয়াতে চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা আছে। তাৰপিছত আমি ভিতৰলৈ গৈছোঁ। তাৰে মনসা মাৰ মূৰ্তিটো পানীৰ মাজত আছে, দেখিবলৈ খুব ধুনীয়া হয়। আৰু আপোনালোকেও যদি চাবলৈ বিচাৰে এদিন সময় উলিয়াই ইয়াতে আহি যাব। মই এই ভিডিঅ'টো ইমান বেছি দীঘল কৰা নাই। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে। যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে কৰা ছাপোৰ্টৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মই এনেকুৱা ভিডিঅ' আগলৈ লৈ আনিম। বাই বাই।